আজি বনাব লৈছোঁ কণীৰ মেগী ৰেচিপি। আহকচোন কণীৰ মেগী ৰেচিপি। কেৰাহীত তেল গৰম হ'ব দিব লাগিব। গৰম হোৱাত অকণমান পিঁয়াজ ঢালি কিনে ভাজি থাকিব। পিঁয়াজটো ভাজি ল'ব। তাৰপিছত দিব লাগিব অকণমান নিমখ, অকণমান চচ, টমেটো চচ লৈছোঁ মই, অকণমান লাল মিৰ্চ ল'ব। জ্বলা নহয় খুব কৰি যায়, তাৰপিছত লৰাই থাকিব। অকণমান ভজা দিছোঁ, এতিয়া অকণমান পানী দি লৰাই থাকিব। তাৰপিছত পানী উঠি লৰাই থাকিব, তাত ঢাকন মাৰি দিব। পানীখিনি উতলোৱাত মই মেগীটো ঢালি দিছোঁ। মই 2 পেকেট মেগী লৈছিলোঁ, 2 পেকেট মছলা দি ঢালি দিছোঁ। মছলাখিনি ঢালি দিয়াৰ পিছত ভালকৈ লৰাই দিব। উতলিব দিব, অকণমান ঢাকি ৰাখিব। দেখিছে মেগীখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি কণী এড কৰিম। তো এতিয়া এটা এটাকৈ কণী দিব। কণীখিনি দিয়াৰ পিছত আপুনি 1 মিনিটৰ কাৰণে ঢাকনি মাৰি দিব। মেগী ৰেচিপি ৰেডি। এতিয়া প্লেটত ওলাই লওঁ। কণীৰ মেগী ৰেচিপি ৰেডি। খাবলৈ একেবাৰে টেষ্টি হয়, একেবাৰে চিম্পল টাইপত বনাইছোঁ। ভাল লাগিলে তেনেকৈ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই।